আপোনাৰো গাড়ী ৰাস্তাত ইফাল সিফাল গৈ থাকে নেকি? যদি ইফালে সিফালে গৈ থাকে বা আপুনি নেশ্যনেল হাইৱে ড্ৰাইভ কৰিলে আপুনি গাড়ীখন চিধাকৈ চলাব নোৱাৰে নেকি? যদি আপুনি চিধাকৈ চলাব নোৱাৰে বা আপুনি চিধাকৈ কেনেকৈ চলাব লাগে সেইটো জানিব বিচাৰিছে, তেনেহ'লে এই ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগে, এটা ভিডিঅ'টো লাইক কৰি দিব। তো ফ্ৰেণ্ড বলক দেৰি নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড চাওক, যেতিয়া আপুনি গাড়ী চলাব, তো গাড়ী চলোৱাৰ সময়ত যেতিয়া আপুনি গাড়ী ষ্টিয়াৰিং ধৰিব, ৰানিঙত আপুনি ষ্টিয়াৰিং ধৰিলে আপুনি হয়তো কি কৰে, আপুনি বহুত টাইটকৈ ষ্টিয়াৰিং ধৰে। তো বহুত বেছি টাইটকৈ ষ্টিয়াৰিং ধৰিলেও বহুত আপোনাৰ ইফাল সিফাল হৈ থাকে গাড়ীখন। তো আপুনি কি কৰিব, যেতিয়া আপুনি গাড়ী চলাব, তো গাড়ী চলোৱাৰ সময়ত আপুনি গাড়ী ষ্টিয়াৰিং টাইটকৈ নধৰিব। বাছ এনেকৈ চিম্পল হাতখন থৈ দিয়ক। ইয়াক ইমান টাইটকৈ ধৰি নাথাকিব। ইয়াক ইমান টাইটকৈ ধৰি থাকিবলগীয়া কোনো প্ৰয়োজন নাই। যেতিয়া আপোনাৰ প্ৰয়োজন হয় তেতিয়া আপুনি তাক লাহেকৈ এনেকৈ ঘূৰাই দিয়ক। লাহেকৈ ইফালে যোনফালে প্ৰয়োজন হয় সিফালে ঘূৰাই দিয়ক। আপুনি তাক বহুত বেছি টাইটকৈ ধৰি নাথাকিব। একেবাৰে স্মুথ হাত, বাছ এনে চিম্পল হাতখন এনেকৈ থৈ দিয়ক। এনেকৈ থৈ আপুনি গাড়ী চলাব পাৰে। তো ষ্টিয়াৰিং কেনেকৈ ধৰিব লাগে তাৰ ওপৰতো মই ভিডিঅ' বনাই থৈছোঁ, সেইটো ওপৰৰ আই বটনত আহি আছে। তো আপুনি সেইটো এবাৰ চাই ল'ব। আজি মই আপোনালোক কৈছোঁ কি ৰাস্তাত গাড়ী কেনেকৈ চিধাকৈ চলাব পাৰি, গাড়ী ষ্টিয়াৰিং কেনেকৈ চিধাকৈ ৰাখিব পাৰি। তো এই প্ৰথম কথাটো আপুনি নিশ্চয় বুজি পালে, ষ্টিয়াৰিং বহুত বেছি টাইটকৈ ধৰিব নালাগে, তাক স্মুথলি ধৰিব লাগে। তো দ্বিতীয়তে হৈছে আপুনি যেতিয়া গাড়ী চলায়, তো আপুনি হয়তো একেবাৰে ষ্ট্ৰেইট নাচায় বা একেবাৰে চিধাকৈ আপুনি নাচায়, তো অলপ ইফালে চাই, তো তেনেকৈ গাড়ী চলায়। যদি তেনেকৈ গাড়ী চলায় আপোনাৰ গাড়ীখন ইফাল সিফাল গৈ থাকিব। আপুনি এটা বস্তু এবাৰ ন'টিছ কৰি চাব, এবাৰ লক্ষ্য কৰি চাব কি আপুনি যেতিয়া গাড়ী চলাব, তো গাড়ী চলোৱাৰ সময়ত যদি আপুনি ইফালে এবাৰ চাই, তো তেতিয়া আপুনি এটা লক্ষ্য কৰিব আপোনাৰ গাড়ীখনো সিফালে গৈ আছে। মানে আপুনি যোনটো দিশত চাই আপোনাৰ গাড়ীখন সিফালে লাহে লাহে গৈ থাকে, মানে আপোনাৰ হাতখনো সিফালে লাহে লাহে টানা গৈ থাকে, ষ্টিয়াৰিং সিফালে ঘূৰি থাকে, আপুনি গম নাপায়। সেইখন গাড়ীখনৰ প্ৰব্লেম নহয়, সেইটো আপোনাৰ প্ৰব্লেম। সেইটো আপুনি ইফালে সিফালে চোৱাৰ কাৰণে আপোনাৰ গাড়ীখন ইফাল সিফাল গৈ থাকে। তো কি কৰক, যেতিয়া গাড়ী চলাব, তো গাড়ী চলোৱাৰ সময়ত আপুনি একেবাৰে ষ্ট্ৰেইট চাওক, ইফালে সিফালে নাচাব, একেবাৰে ষ্ট্ৰেইট চাওক। একেবাৰে ষ্ট্ৰেইট চাই আপুনি গাড়ী চলাওক। এইটো কোৱা নাই আপোনাৰ কি আপুনি গাড়ী ষ্ট্ৰেইটে চাই চলাব, বাছ এনেকৈ চাই গৈ থাকিব, লৰচৰ নকৰিব মূৰটো, তেনেকুৱা নহয়। যিখিনিত কমফৰ্টেবল আপুনি সেইখিনিত চাওক, মাথো ইফালে সিফালে বেছি নাচাব। আপুনি কেতিয়াবা এনে এবাৰ চাই, সেইটো বেলেগ কথা, কেতিয়াবা চাই, কিন্তু সিফালে বেছি নাচাব। বেছি চোৱাটো আপোনাৰ কাৰণে বহুত ৰিস্ক হৈ যায়। তো যেতিয়া প্ৰয়োজন হয় তেতিয়া এবাৰ দুবাৰ এনেকৈ লৰচৰ কৰি থাকিব লাগে। ষ্ট্ৰেইট হৈ একদম মানৱ মূৰ্তি হৈ আপুনি থাকিব নালাগে। বাছ চিম্পলি আপুনি যোনখিনি কমফৰ্টেবল সেইখিনিত হৈ আপুনি বাছ আগলৈ চিধাকৈ চাব খালি। ধৰক আপুনি চিধাই চাইছে, আপোনাৰ নজৰটো অলপ ইফালে আছে, মানে ধৰক আপুনি হাইৱেত ড্ৰাইভ কৰিছে, ড্ৰাইভ কৰাৰ সময়ত আপোনাৰ যিবিলাক চিন আছে, তো সেই চিনবিলাকত দেখি আপুনি চাই আছে, হয়তো ইবাৰফালে চাই আছে, তো তেতিয়া হ'লেও আপোনাৰ গাড়ীখন ইফাল সিফাল যাব পাৰে। তো যিখিনি মাজৰ ঠাই থাকে আপোনাৰ এইডাল চিন আৰু এইটো ডিভাইডাৰ বা এইটো চিন বা এইটো ইভাগে ৰাস্তাৰ কাষেৰে মানুহ যোৱা চিনটো যিটো আছে, সেইটো চিন আপুনি যিখিনিৰ মাজত থাকে সেই মাজত লক্ষ্য কৰিব, আপুনি ছাইডত লক্ষ্য নকৰিব। তো তৃতীয়তে হৈছে ফ্ৰেণ্ড, আপোনাৰ গাড়ীৰ এলাইনমেণ্টো আউট হ'ব পাৰে। যদি আপোনাৰ গাড়ীৰ এলাইনমেণ্ট আউট হৈছে, তেতিয়াও গাড়ী ইফাল সিফাল গৈ থাকে। ইফাল সিফাল বেছিকৈ নাযায়, এটা চাইডে আপোনাৰ গৈ থাকে যদি এলাইনমেণ্ট আউট হয়। তো সেইটো কেনেকৈ চেক কৰিব পাৰি মই পিছত এটা নেক্সট ভিডিঅ'ত কৈ দিম। আজি মাথো ক'লোঁ আপোনাৰ গাড়ী আপুনি কেনেকৈ ষ্ট্ৰেইট চলাব পাৰে বা আপুনি ভালদৰে চিধাকৈ গাড়ী চলাব পাৰে। তো এইখিনিয়ে কথা, আজি মই এই ভিডিঅ'টো আপোনালোকক বুজাই দিলোঁ। যদি বুজি পাইছে তেনেহ'লে এই ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকন প্ৰেছ কৰি দিব। তো বাছ আজিলৈ ইমানেই, লগ পাম পুনৰ এটা নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ভালদৰে গাড়ী চলাওক, গাড়ী চলোৱাৰ সময়ত ছিট বেল্ট মাৰিব, আৰু নিজে সাৱধানে আনকো সাৱধান হৈ গাড়ী চলাব শিকাব। তো বাছ আজিলৈ লগ পাম পুনৰ এটা নেক্সট ভিডিঅ'ত।